তই ভাল ভাল বাচিলো ঐ আজি কোন মৰিবলৈ ওলাইছে তহঁতি যে মোক ইমাৰ্জেন্সি মাতি পঠাইছ মই গৈছিলো ঐ হিপুৰিলে ঐ বুঢ়া আজি ঘৈণীয়েক দেখাই নেপালিহেঁতেন মই হিপুৰিলে গলোগেহেঁতেন যেন তেনে এতিয়া অকমান ভাল পাইছো ইহঁত দুটা ক'ত গ'ল বুঢ়াৰীয়ে গোটেই নাচনি হৈ গৈছিলে কি গম পাইছ তই বুঢ়াৰীয়ে কাপোৰ সলাবলৈ গৈছে এইফালে পুতেৰে আহি কামৰ পৰা মুখ হাতে ধোৱাহি নাই মুখ হাত ধুবলৈ গৈছে পিতাই তই পালেহি আজি গৈছিলে মা এইজনীয়ে জটপুতৰ খাই পিতাইক কৈ দে কি হ'ল নহবা তোক আজি দুচেও কৰিম গগৈ যেনিবা দুখটো মোক এটাই পোৱাগে মায়ে চেলেঞ্জ কৰিছিলে কোনে ভাল বিহু নাচিব পাৰে বুলি কি তহঁতি এইটো পত্ৰত এইটো বয়সত গা লৰাই ফুৰিছগে চব তোৰ কাম তহঁতি কিহৰ ইমান চিঞৰ বাখৰ কৰিছনো এতিয়া এনে গাটো ভাল লগা নাই মায়েহে কৈছিল গাভৰুতে দেউতাক বিহু নাচি নাচি পাগল কৰি দিছিল বুলি দেউতাই হেনো ৰ'ব নোৱাৰি মাক পলুৱাই আনিলে পৰতি গোটেইখন বিছা কৈছে বুঢ়ীয়ে নাচিব চাচিব নেজানে কাৰণে তাইক লগৰ উভয়ে বিহু নাচিবলৈ নিনিয়ে কান্দি কান্দি থাকিব দেখি দুখ লাগি কৈছিলো মই কান্দি নেথাকিবি কান্দিলে বেয়া দেখি পিছদিনা বৰতললৈ মাতি মোৰ লগত একেবাৰে ঘৰলৈ গুচি আহিল লগ এটা হ'ল বোৱাৰী কৰি ৰাখি থৈ দিলে সি যেনিবা বেয়াহে পাইছিলে মোক একেবাৰে তাই নাই দুখ এটাতো মোৰ থাকিয়ে গ'ল ভাল পাই থকাজনী ঘৰতে বুঢ়ীয়ে হ'ল এতিয়াও আহিব বিচাৰেহে তাঁতৰ পাতত চকু আলিৰ বাটত মাকো সৰি সৰি পৰে ফোনটো আহিলেই নহয় হেল্ল' কি খবৰ ভাল ভাল তহঁতৰ ভাল ভাল লাগিব লগ পাই পিছে কোনদিনানো সৰস্বতী পূজা কি এইটো শনিবাৰে নি ঠিক আছে যাম দে বাই 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 ইমান দিনৰ মূৰত যে আগৰ স্কুলখনলৈ যাম কিমান যে ভাল লাগিব আগৰ লগৰবোৰক লগ পাম বহুত ভাল লাগিব এতিয়া আকৌ নবোৱাৰী হ'লো নহয় যেনেকে তেনেকে যাবলৈও বেয়া লাগে পাই লগৰবোৰে চবেই বেৰি বেৰি চাব কাপোৰ অলংকাৰ কেনেকৈ যাম বাৰু মই এনেকৈ যাম এনেকৈ ভাল নালাগিব নবোৱাৰী গহনা গাঁঠিৰেহে যাম তেনেকৈ যাবলৈ আকৌ মোৰ আকৌ গহনা গাঁঠিয়ে নাই নহয় কি যে জীৱনটো কি কৰি পেলালো আৰু ছাগলীয়ে হেৰিবোৰ খাই পেলালে এই জহনী মৰতে ছাগলীকেইজনীয়ে গোটেইখন খাই চেচ কৰিলে জলকীয়া পুলিকেইটা এইবাৰ নাচোন গোটেইকেইজনী ঠেং কাটি দিম মই পুলিকেইটা খাই শেষ কৰি পেলালে লোকৰ অহা ছাগলীয়ে গোটেই এখন জলকীয়া পুলি খাই টকলা কৰিলে এফালে এজনীয়ে এইখিনিতে তাঁতখন বয়ে আছিলে গম নেপালে তাই পুলিকেইটা কি গতি কৰিলে ঐ গোটেই পুলিকেইটা একেবাৰে ডাল পাত নাইকিয়াকৈ খাই পেলালে ঐ এইজনী বোৱাৰী কি কৰি আছিলে এই চাওঁচোন চাওঁ কি হ'ল একেবাৰে বেমাৰীয়ে ধৰা কুকুৰাজনী নিচিনাকৈ জুপুকা মাৰিলি যে তাঁতৰ পাতত বহি নে কাৰোবালৈ মনত পেলাই আছ হে আজি কথা কম দেখোন মাজনী এজনী কেলে কান্দিছো আই মইতো ধেমালিতহে কৈছো ধেমালিতহে কৈছো নেকান্দিবি কি হ'ল মোৰ মনটো বেয়া লাগিছে বেলেগ এটা কথাতে আপোনাৰ কথাত মই অলপো বেয়া পোৱা নাই হয় নেকি কি কথাতনো বেয়া পাইছ তই ইমান মনত আহা বাহিৰত কবি আহা বাহিৰত নহ'লে ইফালে আকৌ ছাগলীয়ে গৰুৱে কোনফালে জেউৰা জপনা ভাঙি শাক পাত চব চফা দিব নেকান্দিবি বাহিৰতে কবি আজি কিনো হ'ল তোৰ কান্দিছে নাই বহিল কি হ'ল এতিয়া কচোন লগৰবোৰে সৰস্বতী পূজালৈ মাতিছে চব গোট খাব এইবাৰ সৰস্বতী পূজালৈ মাতিছে ভালহে আকৌ যাবি আকৌ তোকনো কোনে
কোনে বাধা দিছে যাওঁৱে জনিবা কি পিন্ধিনো যাম ভাল কাপোৰ নাই সোণৰ গহনা গাঁঠি নাই কাপোৰ যে সেই প্ৰথম আনোতে মই যে এযোৰ দিছিলো সেইযোৰ পিন্ধি যাবি আকৌ আৰু সোণনো কি কিনা হেৰিয়কে পিন্ধি যাবি মানুহে সোণনে চোন ধৰিবই নোৱাৰিব আপোনালোকৰ নিচিনা সোণ চিনি নোপোৱা মানুহৰ কাৰণে সোণ নেচোন বাকী চবেই চিনি পায় সোণ হয় নি হয় পাই হেৰি নেকান্দিবি দে তই নেকান্দিবি আকৌ কান্দি নাথাকিবি হেৰি কি বুলি কয় মোৰ আৰু পইচা 2 টকামান আছে কণী বেছি থোৱা বেংকত বেছি নহয় পইচা 50,000 মান আছে কণী বেছি থৈছিলোঁ তাৰে কিবা এটা কিনি দিম দে কণী বেছি কি কণী বেছি 50,000 পালে কি কণী আকৌ হাঁহৰ কণী বেছি সেই পইচা গোটাই থৈছিলোঁ ল'ৰাটো জন্মৰ পিছৰে পৰা বোলো পঢ়াম শুনাম বুলি হাঁহ এপাল পুহি একদম কণী গোটাই বেংকত থৈ পেলানি যেন তেনে পইচা 50,000 হৈছেগৈ হেৰা এতিয়া আৰু হেৰি আৰু ল'ৰাই পঢ়া শুনা নকৰিলে বোৱাৰী ঘটিলে আৰু এতিয়া বোৱাৰী আনিছোঁ যেতিয়া তাৰ নামত থোৱা পইচাকেইটা তোকে কিবা এটা মাদলি এটা কিনি দিম আৰু দে মা আৰু 2টামান হাঁহ পুহিব নোৱাৰিলে নি 1 লাখ মান হ'লহেঁতেন পুহিছিলোঁ এপাল হাঁহ পুহিছিলোঁ খালি আকৌ চবেই কণী নাপাৰে মতা হাঁহ 2টাহে আছিলে হ'ব আৰু দে কাইলৈ যিকেইটকা বেংকৰ পৰা উলিয়াব পাৰোঁ তাকে আৰু কিবা এটা কিনি দিম আৰু বল হ'ব বল কামত লাহোঁগৈ বল কোনে কৈছে এইটো হিন্দীত কৈছে কোন হেল্ল' हाँ मैं हिंदी बोल सकती हाँ बोल सकती मैं क्लास हेरिलेके पढ़िছিলোঁ নহয় 9 লৈকে हेलो क्लास 5 পৰা আমি हिंदी पढ़ता हूँ और 9 तक हमने पढ़ाई की हाँ जी बोलिए जी बोलिए मेरी अकाउंट में बैंक अकाउंट लॉटरी कितने टका कितने पैसा 50 लाख ओ माँ हाँ मैं दूंगी मैं पासबुक में हाँ साइड लानी दिए अकाउंट नंबर हेलो लीजिए अकाउंट नंबर 1040 हाँ 40 50 10 और 10 1 और 2 शून्य हाँ मेरा नाम बरोली बड़ा है बरोली बड़ा हाँ क्या अच्छा ठीक है 10 मिनट 15 मिनट 15 मिनटर पिछर पैसा किमान 50 लाख ठीक है आमा घर आहिबी बुपाई केतियाबा अब आओगे हमार घर में दे चाय पिलाएंगे लाल चाह ठीक है ओ बुआरी ओ लटारी जिकिसु ओ बुआरी ओय एफाले बैंकर पर फोन आइसले মই 50 लाख टका लटारी जिकिसु साहिया 15 मिनिट माনৰ পিছতে মেছেজ আহিব এতিয়া তোৰা কপাল হে ও গুটেখন 50 লাখ টকা আহা চাই দিছো মই কিবা এটা বাজিলে আসুনা চাই দেহি ইমান ভাল লাগিছে এই গধুলি বেলিকা ওই তাতে কাইলে সোণৰ বস্তু কিনিগে ববল ওই আহো বই চাই দেহি কি কৰিছ তোৰ ভিতৰে গধুলি বেলিকা 50 লাখ টকা পাইছে সা কি মেছেজ আহিছে সা ওই লটাৰী জিকিছো আমি ও মা 50 লাখ হোমৱৰ্ক চাই 50,000 তো কোনোবা উলিয়াই নিলে হে কোনে উলিয়াইলে আমাৰ নালায়কটো এই মোৰ ল'ৰাটোৰ পইচাটো উলিয়াই নিলে 50,000 কি কৰিব এই গধুলি বেলিকা এইটো ভিতৰতে হৈ আছে আবেলি পৰা তেনেহলে কোনে নিলে ও মা হেকাৰে পইচা নিলে নেকি হেকাৰবোৰ যে আপোনাক ঠকিলে এইটো কোন কুকুৰে নিলে মই এতিয়া বাপুনি খুচুমগে ইছ ৰাম কি হ'ব এতিয়া